সুপ্ৰভাত, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আপোনালোক সকলোৰে আজিৰ দিনটো শুভ হওক। আহকচোন কেইটামান মহৎ লোকৰ বাণীৰে আজিৰ দিনটো আৰম্ভ কৰোঁ। বিশ্বাস হৈছে এনে এটা শক্তি যি এটা বস্তুক নিজৰ লগত সকলো পৰিস্থিতিৰ মাজতো ধৰি ৰখাত সহায় কৰে। বিশ্বাসেই মানুহৰ জীৱনৰ গতিপথক সলনি কৰিব পাৰে। যি মানুহৰ ধৈৰ্য শক্তি আছে তেওঁৰ অসাধ্য একোৱেই নাই। জীৱনৰ তিতা মিঠা অভিজ্ঞতা আহে বাহিৰৰ পৰা, কিন্তু যি কঠিন সি আহে ভিতৰৰ পৰা, মানুহৰ নিজৰ চেষ্টাৰ পৰা। জন্মৰ পৰিচয়ে মানুহৰ প্ৰকৃত পৰিচয় নহয়, কৰ্মৰ দ্বাৰাহে মানুহৰ পৰিচয় চিনিব পাৰি। উচ্চ জাতি বুলি কেতিয়াও অহংকাৰ নকৰিবা। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ এটা লাইক কৰি দিব। থেংকছ ফৰ ৱাটছিং, বাই বাই।